শ্ৰীমদ ভাগৱত সাৰ হৈছে বৈকুণ্ঠৰ নিগম শাস্ত্ৰ কল্পতৰু। পূৰ্বতে এই শাস্ত্ৰ চতুশ্লোকী ভাগৱত বুলি জনা গৈছিল, অৰ্থাৎ 4টা শ্লোকত থকা। এই 4টা শ্লোক হ'ল জ্ঞান, বিজ্ঞান, তদংগ আৰু ৰহস্য। সৰ্বপ্ৰথমে স্বয়ং নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত শাস্ত্ৰ প্ৰদান কৰে। ব্ৰহ্মাই ঈশ্বৰ আৰু জীৱক 2 শ্লোক যোগ কৰি নাৰদক দিয়ে। নাৰদে মায়া আৰু মায়ায়ে 2 শ্লোক যোগ কৰি ব্যাসক দিয়ে। ব্যাসে